গাখীৰ নিদিয়ে গাখীৰে নোলায় 4.5 বছৰ হ'ল এই বিটিচি মানুহে এফচুৰ লগত যাই পেলাই মিলাই যায় এই এফচুৱে থাক কিবা মানুহ কৰিব নেকি তাতে পইচা বহি যাম তাত আমি আজি চালাকাটি সমষ্টি হিচাপে ঘূৰি আছোঁ যেহেতু আমাৰ চালাকাটি সমষ্টি প্ৰায় 6টামান বিচিডিচি বা প্ৰাইমাৰী এই পুৰাণা চিডলি সমষ্টিত পৰিছে ইয়াৰ পিছত আমাৰ কাজলগাঁও আছে ইয়াৰ পিছত নিচিমা আছে ইয়াৰ পিছত 14 চিৰাং আছে 13 চিৰাং আছে মুঠতে মই তিনিটা বিটিচি সমষ্টিটো আজি প্ৰায় কমপ্লিটেই অহাকালি আকৌ আমি নিচিমাত যাম নেক্সট দিনা কাজলগাঁও ইয়াতে শেষ মুঠতে মই আমাৰ এই 5টা সমষ্টিত যিখিনি দেখিবলৈ পাইছোঁ মই বা আমাৰ বিপিএফ দলৰ কৰ্মীসকলৰ যিখিনি ফিডবেক বিপিএফ দলৰ পজিশ্যন খুব ভাল বেয়া নহয় মই যেটো দেখিবলৈ পাইছে আজি ঘূৰি পেলাই এই চালাকাটি সমষ্টি খুব ভাল মুঠতে আমি জিকিম চালাকাটি হিচাপে ইউপিপিএলে নিজকে বিপিএফে জিকি আছে যোৱাকালিও মই 14 চিৰাঙত ঘূৰিছোঁ 14 চিৰাঙতো বিপিএফ হিচাপে জিকি আছে ইউপিপিএল নিজিকে আৰু 13 চিৰাঙতো মই ঘূৰিছোঁ ইউপিপিএল হিচাপে ইয়াতে নিজকে বিপিএফ হিচাপে জিকি আছে তো 5টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিয়ে বিপিএফ দলৰ দখলত আছে তো ইউপিপিএল কেনেকৈ জিকিব এইটোতো অসম্ভৱ যদি জিকে মই হয়তোই কৈ আছোঁ বাৰে বাৰে প্ৰমোদ বড়োৱে আমাৰ বিপিএফ দলৰ কৰ্মী নেতাৰ ওপৰত যদি পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে বিপিএফ দলে জয়ী হোৱাটো কথা যোৱাকালি মুখ্যমন্ত্ৰী আহিছিলে তেওঁ কৈছে মানে বিপিএফ দল মানে গাখীৰ দিব নাজানা গুৰু এইবিলাক চেম ছাৰে আচলতে নাজানে কথাটো তাৰমানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিটিচিত 4.5 বছৰ হ'ল কোনটো গাই গৰুটো ফালি আছে গাখীৰ নিদিয়ে গাখীৰে নোলায় 4.5 বছৰ হ'ল এই বিটিচিত নাই গাখীৰ দিয়া নাইতো ক'ত স্বাস্থ্যটো ভাল কিন্তু গাখীৰ দিব নাজানে চেম ছাৰে নাজানে এনেকুৱা গৰু কিয় ফালিব লাগে তাত স্বাস্থ্যৱান গৰুটো কিন্তু গাখীৰে নিদিয়ে 4.5 বছৰ হ'ল বিৰাট ভুল হ'ল দাদা চেম ছাৰে খুব ভুল কৰিলে এইটো 4.5 বছৰ হ'ল গাখীৰে নিদিয়ে নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে অসমৰ মুখ্যমন্ত্ৰী এলায়েন্স হিচাপে আহিব লাগে আহিছে মুঠতে কেম্পেইন কৰিব লাগে কৰিছে কিন্তু চেম আহিছে বুলি এই চিডলি সমষ্টিত একো প্ৰভাৱ নেপেলায় চেম আহিছে বুলি কিবা একটা প্ৰভাৱ পেলাব সেইটো নহয় মই কৈছোঁ না অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো বিটিচিত গৰু ফালি আছে এই গৰুটো স্বাস্থ্যৱান ভাল কিন্তু 4.5 বছৰ হ'ল গাখীৰে দিয়া নাই কথাটো পাতে ক'ত যে ফাঁচিছে যাম্বা এই চন্দন এই এফচি অফিচত ফাথৰ মাৰা মানুহ এফচি অফিচত মাল খাই পেলাই কিমানবাৰ ফাথৰ মাৰিছে এই মানুহে এফচিৰ লগত যাই পেলাই মিলাই যায় এই এফচিয়ে থাক কিবা মানুহ কৰিব নেকি তাতে পইচা বহি যাম তাত